Hey guys, কি খবৰ আমাৰ সকলোৰে ভাল তো আজি আমি বিহুত ফটোশ্বুট কৰিম তো কেনেদৰে কৰোঁ সকলো দেখুৱাই যাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইস মই এতিয়া থুটি পিন্ধি আছোঁ তো হৈছে নে নাই বে আপোনালোকক কমেন্ট কৰিব জনাবচোন থুটি পিন্ধাত হৈছে নে নাই আমার গেঞ্জি পিন্ধি ললো তাক ফটোটো তো কেনে লাগিছে গাইস ইয়া ওই তো গাইস আমার ওলোৱা হৈ গ'ল এয়া আমাৰ গুডু চাওক আৰু ইয়াতে মই আছো আপোনালোকে কেনে দেখিছে তো গাইস আমি পথাৰত আহি গলো তো গাইস চাওক পথাৰখন পুৰা পানীৰে ভৰা নপৰিলে হ'ল আৰু তো এতিয়া পথাৰত আহি গলো ইয়াতে হ'ব আমাৰ ফটোশ্বুট তো চাওক না কিমান পানী আপোনালোকে এয়া চাওক কিমান পানী তো গাইস এতিয়া আমি আছো ইয়াতে ফটোশ্বুট হ'ব ইয়াতে চাওক আপোনালোকে ইয়াতে ফটোশ্বুট হ'ব তো আৰু এতিয়া আমি ফটোশ্বুট কৰিম তো মোৰ কাষত আছে আমাৰ গুডু আহা বাৰিষাৰ পথাৰৰ নায়ে মৰুৱনি বৰে ঘৰ আজি মোৰ খালি গাইস আমি নাচি ললো তো এতিয়া ফটোশ্বুট হ'ব এয়া মোৰ কাষত আছে আমাৰ গুডু আৰু এয়া মোৰ স্মিতা বা আমাৰ তো এতিয়া ফটোশ্বুট হ'ব তো চাই থাকক ভিডিঅ'টি তো গাইস আমাৰ ফটোশ্বুট তোলা হৈ গ'ল আৰু এতিয়া আমি নাচিম তো পুৰা একদম ধামাকা হ'বলৈ গৈ আছে ব্লগটি তো এতিয়া নাচিম আমি খুব ফূৰ্তি কৰিম এয়া মোৰ আছে নাচনী কাষত আমাৰ বাইদেউ তো এতিয়া আমি নাচিম আৰু কাশীৰো আদৰা জানো কলা পৰি আহিব আহিনৰ মাহতে হায় ধানৰে ফুল ফুলিব তো গাইজ আমাৰ নাচা হৈ গ'ল তো চাওক গাইজ আপোনালোকে গছবোৰৰ কোমল পাত আহিছে পুৰণা পাত সৰি গৈছে পুৰণা পাতবোৰ এনেকুৱা ধৰণৰ হৈছে তো এতিয়া আমাৰ হাতৰ ছালবোৰো সেনেকুৱা হৈ গৈছে তো বহাগৰ মাহ আহিল ন তো কুলিও মাতি আছে বাৰু তো এতিয়া আমি ঘৰলৈ যাম তো চাই থাকক ভিডিঅ'টি বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত নাচো নাচো লাগিলে গাত মইনা নাচো নাচো লাগিলে গাত বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত
নাচো নাচো লাগিলে গাত মইনা নাচো নাচো লাগিলে গাত এহে বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত নাচো নাচো লাগিলে গাত মইনা নাচো নাচো লাগিলে গাত তো গাইজ আমাৰ ফটো তোলা ভিডিঅ' কৰা হৈ গ'ল তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই